বৰ্তমান আছোঁ মই এখন ধাননি পথাৰ মাজত। এয়া একেবাৰে মাজতো নহয়, কাষতে আছোঁ। যিহেতু মই ভিডিঅ' বনাবলৈ আহিলোঁ, তো ভাবিলোঁ ইয়াৰ কিছু নজনা কথা বহু মানুহে কম মানুহে জনায়, আৰু অসমীয়াটো জনোৱা হয়তো চাগে প্ৰথম ময়ে হ'ম। তো তেতিয়াহ'লে কি কৰোঁ, সেই পকা ধানৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক নমস্কাৰ, মই ভক্ত, আৰু আপোনালোকে চাই আছে ভক্ত মৰাণ ইউটিউব চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকন প্ৰেছ কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে ফেচবুক পেজটো লাইক কৰি দিব। তো প্ৰথম ক'লোঁ নহয়, সেয়া ধাননি পথাৰ খোৱা বোৱা বিষয়ে আদি কৰি সকলো কথা মই জনাবলৈ চেষ্টা কৰিম। যিখিনি মই জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে মই প্ৰথম আৰম্ভ কৰোঁ। আইও খুচিলে চাগে কিবাহে। মই আৰম্ভ কৰোঁ এই ধাননি পথাৰ মাজৰ পৰাই। তো ধান খেতি দেখিছে নহয়। ইয়াত খেতি এনেকুৱা ধৰণৰ, চাওক ইয়াৰ ধানবোৰ বেছি ওখ নহয়। তো আপোনাৰ কিমান হ'ব, 3 বিটামান হ'ব। 3 বিটা হ'লে তো 1 আঁঠু হ'ব আৰু। তো 1 আঁঠু চাইজৰ গোটেই ধান দেখিছেনে। তো এতিয়া বৰ্তমান ধানবোৰ পকি আছে, ইয়াত দেখিছেনে। আৰু এটা কথা কওক, তো আমাৰ যিটো বৰ ধান নহয়, সেই বৰ ধানটোৰ নিচিনা এই ধানটো ডাঙৰ দেখিছে নহয় ধানটো। তো এই খেতিটো ইহঁতে 3 বাৰলৈকে কৰে। চাওক মানে বছৰেকত 3 বাৰ কৰে। ধান খেতি বছৰেকত 3 বাৰ কৰাটো ইমান সহজ নহয়। তো কেনেকৈ কৰে গম পাইছেনে আপোনালোকে। তো ইয়াত কি কৰে, পানীৰ কাৰণে মানে কিছুমান সুবিধা কৰি লৈছে। তো মেইনটো পানী হয় নাই। তো আমাৰ অসমতো কি হয়, পানী নাথাকে কাৰণে খেতি নকৰে, এবাৰে কৰে, ক'ৰবাত 2 বাৰ কৰে, আৰু কিছুমান জেগাতো 2 বাৰ 3 বাৰলৈকে কৰে চাগে। কিন্তু ইয়াততো 3 বাৰ কৰে বুলি মই কৈছোঁৱে। আমাৰ যিটো মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ, তাততো একদম এবাৰে কৰে। আমিও নিজে কৰোঁ খেতি, তেতিয়া এবাৰ কৰোঁ। কিন্তু ইয়াত 3 বাৰ কৰে, সেই পানী সুবিধা কৰি লয় কাৰণে। কিছুমান বৰৱেল বহায়, তাৰপিছত নহ'লে কি কয়, পানী ষ্টক কৰে, অলপ পাহাৰীয়া জেগাটো ন। তো পানী আনি পেলাই পূৰা পানী ইয়াত বিয়পাই দিয়ে, আৰু পূৰা পানী একদম পূৰা ইকুল কৰি দিয়ে আৰু পথাৰ। তাৰপিছত 3 বাৰ খেতি কৰে। তো মানুহবোৰ কেনেকুৱা চাওক, আৰু যদি শাক চব্জি কথা কওঁ নহয়, শাক চব্জিটো মই যিডোখৰ জেগাত আছোঁ নহয়, এডোখৰত অকণমান কম আৰু মানে নৰ্মেলি যি আমাৰ গাঁৱত যেনেকুৱাকৈ মানে এখন ঘৰৰ কাৰণে যি শাক পাচলি অলপ লগায়, তো তেনেকুৱাকৈ কৰে। কিন্তু বাকী ভিতৰুৱা জেগাত হয়তো চাগে আৰু ভিতৰৰ জেগা আছে ন, তো তেনেকুৱাকৈ খেতি বাতি কৰে। কিন্তু এইখিনি জেগাত ইমান নকৰে। বাকী আপুনি যিহত হ'লেও নাৰিকলটো পাব। চাওক এই নাৰিকল ওপৰত দেখিছে নহয়, নাৰিকল। তো এই নাৰিকলটো ইয়াত তেলো বনায়, তাৰপিছত মাথাত লোৱা তেল, আৰু এনেই মানে নৰ্মেলি আমি যি সৰিয়হৰ তেলটো ভাজি পেলাই খাওঁ নহয়, সেই তেলটো ইয়াতে একেই আৰু। আমি সৰিয়হ লৈ পেলাই খাওঁ, সিহঁতে নাৰিকল তেল লৈ পেলাই ফ্ৰাই কৰে, যিকোনো বস্তু ভাজি কৰে মানে। তাৰপিছত চাটনিও বনায়। তো প্ৰত্যেকৰ ঘৰতে নাৰিকল চাটনি পাবই খোৱাত, ৰাতিপুৱা হওক, গধূলি হওক, দুপৰীয়া হওক, 3 টাইম। মানে আমাৰ যে অসমত যে কি কৰে, কাৰোবাৰ ঘৰত যদি আলহী যোৱা হয়, চাহ এটোপা আৰু কি হয়, এখন তামোল পাণ যাচে ন। ঠিক তেনেকুৱাকৈ ইয়াত যদি আপুনি কাৰোবাৰ ঘৰত যায়, এসাঁজ যদি খাবলৈ যায়, তো ৰাতিপুৱা হওক, দুপৰীয়া হওক, যোনটো টাইমত যদি খানা দিয়ে নহয়, সেই খানাত আপুনি নাৰিকল পূৰা মিক্স পাবই। সেইকাৰণে বহুত মানুহৰ ইয়াত হজম নহয়, বহুতে ভালেই নাপায়। কেৰেলা বুলি ক'লে বেয়াই পায়, বা চেন্নাই বুলি ক'লে বেয়া পায়, কিয়নো তেলটো পৰা অলপ বেয়া পায় আৰু। কাৰণ ইয়াৰ খানাবোৰ বেলেগ, আমাৰ অসমৰ খানাবোৰ বেলেগ হয় নাই। তো নৰ্মেলি কি হয়, মানুহবোৰে ইডলি দোচা সেইবোৰ বেছিকৈ খায়, আৰু এক টাইমে দুপৰীয়া টাইমটোৱে যিটো ভাত খায় মানে। বাকী খেতি বাতি কথাটো কি ক'ম, আৰু খেতি বাতি আছে এনেকুৱা খেতি মই দেখাই আছোঁ। চাওক আপোনালোকেতো জানেই, নাৰিকল খেতিটো কেৰেলাত আৰু চেন্নাইত বহুত বেছি হয়। তাৰ বাহিৰেও মানে কি হয়, ৰবৰ খেতিটো বহুত বেছি আছে ইয়াত। ৰাবাৰ খেতি যিটো টায়াৰ চপল কিবা কিবি বনাই নহয়, সেইটো মই আগতে ভিডিঅ' বনাইছোঁৱে বাৰু। তো সেই ৰাবাৰ যিটো খেতি নহয়, সেইটো বহুত বেছি হয়। আৰু লগতে কি হয়, তো এয়া দেখিছে নহয়, তো এয়া গছ গছনি এনেকুৱাকৈ বহুত ডাঙৰ বাগান আছে মানে। অকল এনেকুৱা গছ লগোৱা, এইবোৰ বহুত দামী গছ হয়। যেতিয়া ডাঙৰ হ'ব, কাটিব, বিকিব, বহুত বেছি পইচা পাব, দেখিছেনে। তো এনেকুৱাকৈ খেতি কৰে। ৰাবাৰ বাৰী সেইখন হ'ল, অকল গছ পুলি ৰুইছে, এতিয়া ডাঙৰ হৈছে অলপ। তো ডাঙৰ হোৱাৰ পাছত যেতিয়া বহুত ডাঙৰ হ'ব নহয়, তাৰপিছত কাটি পেলাই বিকিব, বহুত বেছি পইচা পাব। বহুত দামী গছ দেই। চাওক এয়া একদম তাৰ পৰা ইয়ালৈকে এনেকৈ লগাই থৈছে এইফালে। তো এয়াই হ'ল। চাওক ঘৰ দুৱাৰ আৰু পৰিৱেশৰ কথাটো বহুতৰে জানিব মন যায় হয় নাই। তো ঘৰ দুৱাৰবোৰ ইয়াত মানে কম্পিটিশ্যন। আগে যিবোৰ আছিলে নৰ্মেল একে টাইপৰে ঘৰ আছিলে। তো কেনেকুৱা আছিলে, আগৰ ঘৰবোৰ আছিলে এনেকুৱা টাইপৰ। মানে ওপৰত যিবোৰ দি থৈছে নহয়, এইবোৰ হ'ল চব ইটা টাইপৰ। আমাৰ যিবোৰ ইটা নহয়, তেনেকুৱা টাইপৰ, এইবোৰ মাটিয়ে বনোৱা হয়। তো টিংপাত আৰু এইটো একেটাই বস্তু আৰু ধৰ, কিন্তু এয়া এচটি সৰু ইয়াক কয় মাটি টাইলছ। তো এই বস্তুবোৰ কি কৰে, যেতিয়া ঘৰৰ ওপৰত লগাই নহয়, তেতিয়া বস্তুটো ভিতৰৰ যিখিনি নহয়, সেইখিনি ঠাণ্ডা কৰি থয়। তো ঠাণ্ডা কৰি থ'লে তো মানুহটো শুবলৈ, গৰমটো বেছি নহয় ইয়াত, শুবলৈ ভাল হয় আৰু সেইটোৱে। আৰু যিটো পৰিৱেশ ক'লো নাই, ইয়াৰ যিটো পৰিৱেশ, গছ গছনিৰ পৰা অলপ চেন্নাই আৰু কেৰেলাটো দুইটা লগালগি।
তো ইয়াত অকণমান ঠাণ্ডাটো অকণমান বেছি আৰু গৰমটো অকণমান কমটি। তো চেন্নাইতকৈ আৰু সেই দুটা অলপ পাৰ্থক্য আছে আৰু, কাৰণ ইয়াত গছ গছনি বেছি সেইকাৰণে। কিন্তু আজিকালি যিবোৰ মই ঘৰৰ কথা কৈছিলোঁ যে আজিকালি ঘৰবোৰ কি হৈছে, মানুহে কম্পিটিশ্যন কৰিছে, মানে ডিজাইন দিছে বহুত, মানে ইটো বছৰ সিটো একদম মহলা লৈ 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 মানে 2 মহলা 3 মহলা 4 মহলা তেনেকৈ বনাইছে ঘৰবোৰ, আৰু চব বেলেগ বেলেগ ডিজাইনত দি পেলাই বনাইছে। কিন্তু আগে যিবোৰ ঘৰ আছিলে যে সেইবোৰে এইবোৰ আছিলে আকৌ, এইবোৰ কিন্তু এতিয়াহে এইবোৰ চব বদলি হৈছে। প্ৰকৃতি যি পৰিৱেশ নহয় সেইটো খুব সুন্দৰ পৰিৱেশ, কাৰণ এয়া একদম পাহাৰীয়া গোটেই জেগাবোৰ মানে হয়, চিটিখনে চাগে প্লেন হয়, বাকী যিবোৰ জেগা নহয় গোটেই পাহাৰীয়া, একদম পাহাৰ ভৈয়াম নদ নদীয়ে ভৰা গোটেই সেউজীয়া পৰিৱেশ, আৰু যিটো প্ৰকৃতি পৰিৱেশ সঁচাকৈ চাব লগা পৰিৱেশ। আৰু কি ক'ম আৰু এটা কথা, ইয়াত মানে মানুহবোৰ চাওক, বহু বেছিভাগ মানুহে হিন্দী জানে। মই ইমান বুলিয়ে নকওঁ, 10% বা 50% 20% বুলি নকওঁ, কিন্তু বেছিভাগ মানুহে হিন্দী জানে। কি কাৰণত জানে? তো ইয়াৰ মানুহবোৰ বিজনেছৰ ক্ষেত্ৰতে হওক বা আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বাহিৰত ওলাই যায়, সেইকাৰণে মানুহবোৰে হিন্দী জানে। কিন্তু চেন্নাইৰ মানুহবোৰ তেনেকুৱা নহয়, চেন্নাইতে থাকে, তাৰপিছত আকৌ ধৰ তাতো মই 10% মানুহে অকল হিন্দী জানে বুলি ক'লেও বেয়া নহ'ব, বাকী 90% মানুহে হিন্দী নাজানে। তো কি ক'ম, চেন্নাই আৰু কেৰেলা এয়া পাৰ্থক্য। এতিয়া কেৰেলা মানুহ চেন্নাইত আছেগৈ, বহুত দূৰত আছেগৈ এইবোৰ কেৰেলা মানুহ। কল এবিধ ফল, কল খালে গাত হয় হাতী সমান বল। তো ফেমাছ কি আৰু এটা গম পায়নে, খোৱা বস্তুৰ ভিতৰত এইটো কল দেখিছে নহয়, যিটো আমি চব্জি বনাই পেলাই যে কল খাওঁ, সেই কলটো বহুত কিবা কিবি ইয়াত বনাই পেলাই খায়। কি ভাজি বনাই খায়, বন্দা টাইপৰ এনেকুৱা গোলকৈ তেনেকুৱা বনাই খায়। তাৰপিছত আকৌ চিপছ বনায়, চিপছটো বহুত ফেমাছ কেৰেলা, কলৰ চিপছ যিটো নহয়, চিপছ বনায়, বেকাৰীত পাব আৰু দোকানত পাব, বহুত ফেমাছ। তো এতিয়া মই আম পাৰিম, এতিয়া ওপৰত উঠি পেলাই আম আছে নাই চাওঁ, বাকী যি কি নহওক নাই আম পাৰি লওঁ আগতে। আম পাৰিব গৈ পেলাই পাই আহিলোঁ নাৰিকল। এতিয়া নাৰিকল খাম, ইয়াৰ পানী যিটো কেঁচা নাৰিকল যিহেতু, ইয়াৰ পানীটো খাম। এতিয়া কাটি লওঁ হয় নাই, নাৰিকল খাচ কাটিম এতিয়া। নাৰিকল পানী ৰাতিপুৱা আৰু গধূলি সময়ত এইটো খাব লাগে, পূৰা ভাল আৰু শৰীৰ কাৰণে হয়নে। থেতেলিয়াই পেলালোঁ দেখিছেনে, এয়া হ'ল কেৰেলা, পৰিলে চেচ, আধা পৰিয়ে থাকিলে। এইটো 40 টকা লয় দেই, হেৰিয়ত চেন্নাইতটো 50 টকা লয়। ক'ত ডাঙৰটো পৰিলে, বেয়া লাগিছে হো। অ'কে বাই, ঘটাঘট মাৰি লওঁ পানী। খতম। আপোনালোকে চাউথৰ চিনেমাবোৰত দেখিছেই যে হাতী, তো হাতীবোৰ খুব দেখে। তো সেই হাতীবোৰ মানে এনেকুৱা চাওক, ইয়াত বহুত ডিমাণ্ড আছে, যিবোৰ ডাঙৰ ধুনীয়া তাগৰা হাতী নহয়, সেইবোৰত মন্দিৰত ইউজ কৰে। মানে মন্দিৰত যেতিয়া পূজা চূজা হয় নহয়, সেইটো সময়ত কি হয়, সেই হাতীবোৰ একদম পূৰা ডিমাণ্ড বাঢ়ি যায়। 6 মাহমান ধৰ সেনেকুৱা কামতে, মন্দিৰ কামতে ইউজ কৰে। আৰু তো তাত একদম এদিনতে 50,000 60,000 1 লাখ 2 লাখ 3 লাখ, সেইটো কোৱালিটি মানে যিমানে ডাঙৰ হয় আৰু যিমানে ডাঙৰ মন্দিৰ, তো যিমানে ডাঙৰ পূজা, তো সিমানে পইচা। তো কিছুমান মাহৰ ছিষ্টেমতো বা কিছুমান দিন ছিষ্টেমতো বহুত বেলেগ ধৰণত লয় ইয়াত হাতী। আৰু আমাৰ অসমত কি হয়, কুন্দা টানে হয়নে, কুন্দা কিবা কিবি এইবোৰ কামতহে ইউজ কৰে, ইয়াতো কৰে। কিন্তু যিবোৰৰ পইচা পাতি আছে নহয়, সেইবোৰ মানুহে কি কৰে, ভাল মানুহ যিবোৰ নহয়, সেইবোৰ কামত ইউজে নকৰে, একেবাৰে ইউজ নকৰে। তো কিছুমান মানুহৰ কি পইচাটো অলপ বেছি দৰকাৰ, তো সিহঁতে কি কৰে, চব কামতে লগায়। আৰু এইটো কি 6 মাহ ধৰক আপোনাৰ মন্দিৰ কামত লগালে, আৰু 6 মাহ কি কৰিব, বেলেগ কিবা কিবি কামত গছ কিবা কিবি টনা, আৰু যিকোনো কাম পালে আৰু সিহঁতে কৰিব। তো এয়া আছিল